আজি গাঁৱতে ভিডিঅ' এটা বনাইছোঁ ৰাতিপুৱা। এতিয়া বৰষুণ দি আছে। ঘৰৰ ওচৰতে দাদা এজনে জাপি বনাই আছে মাছৰ কাৰ্টুনৰ পৰা, পেলনীয়া এইবোৰ মাছৰ কাৰ্টুনৰ পৰা জাপি বনাইছে, শৰাই বনাইছে এনেকৈ। আৰু এই ঘৰৰ ওচৰৰ সৰু সৰু ল'ৰাবোৰক বনোৱা শিকাইছেও। আৰু 1 লাখ জাপি আৰু শৰাই বনোৱা এটা লক্ষ্য বান্ধি লৈছে। আৰু কেনেকৈ বনাইছে আপোনালোকক দেখুৱাম। আৰু দাদাজনৰ পৰা জানো বলক, আৰু কেনেকৈ বনালে, কেনেকৈ কি কৰিছে এইবোৰ চব সুধিম এতিয়া। এয়া দাদা মৌচুম সোণোৱাল, আমাৰ ঘৰৰ ওচৰৰে হয়, আৰ্ট কৰে এইবোৰ। এনেকৈ জাপি বনাইছে আৰু শৰাই বনাইছে। সুধিম কেনেকৈ বনালে অলপ কৈ দিব। মই থাৰ্মকলৰ আচলতে মাছৰ কাৰ্টুনে যিটো পেলাই দিয়ে, সেই পেলনীয়া পেলনীয়া বুলি ক'ব লাগিব। পেলনীয়া বস্তুটো পেলাই দিয়াৰ কাৰণে বহুতে পেলাই দিয়াৰ কাৰণে মই ভাবিলোঁ ইয়াত কিবা জাপি আৰু কিবা বনাব পৰা যায় নেকি। আৰু থাৰ্মকলৰ দুটা পাৰ্ট আছে, এটা হ'ল নৰ্মেল, এটা হ'ল টান। যিটো মাছৰ কাৰ্টুনৰ সেই যিটো আহে সেইটো সম্পূৰ্ণ টান হিচাপে আহে। মই এটা নমুনা এইটো টান পূৰা, এইটো পৰা যিখিনি মাছ আহে তাতে এইটো ভাঙি নাযায়। কিন্তু যিটো এটা বজাৰত এটা আছে সেইটো সম্পূৰ্ণ এটা নৰ্মেল কাৰণে সেই থাৰ্মকলটোৰ পৰা বনাব পৰা নাযায়। এই দুটা পাৰ্ট ৰখাৰ কাৰণে ভাবিলোঁ এই মাছৰ কাৰ্টুনৰ পৰাই। মই প্ৰথমতে নিজে ঘৰত বনাইছিলোঁ, ৰাতি দিনে কষ্ট কৰি কৰি লাষ্টত ভাবিলোঁ এইটো জাপি হৈ গ'ল। এই গতিকে সেই পদ্ধতি কৰি কিনে ভাবিলোঁ এটা কাম কৰিব পৰা যাব। এটা ৰেকৰ্ডৰ কাৰণে আমি ট্ৰাই কৰিছোঁ। 1 লাখ জাপি আৰু শৰাই, তাৰমানে 50,000 জাপি 50,000 শৰাই। কিন্তু পাৰোঁনে নোৱাৰোঁ নাজানো, আৰু এইটো চেষ্টা কৰিম। আৰু এইটো নিজে ঘৰতে বনালে নে ক'ৰবাত শিকিছিলে? এইটো শিকা নাই, নিজে বনাইছিলোঁ। নিজে ঘৰতে এইটো নিজে কৰি নিজে চেষ্টা কৰি হৈছে আৰু চেষ্টা কৰি গৈ। আৰু তাতোতকৈ এটা প্লাছ পইণ্ট আছে, আমাৰ এটা অসম্ভৱ সম্পদ, যিটো আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰযোজ্য হয়। এতিয়া মই ৰংখিনিৰ নাম কৈ দিছোঁ। এতিয়া যেনেকৈ আমাৰ ৰঙা ৰংবোৰ দিয়া হৈছে, আমি যেনেকৈ বিহুত যেনেকৈ আমি মতলীয়া হৈ থাকোঁ, ৰাঙলী আনন্দ এটা উৎসাহ এই কৰি থাকোঁ। আৰু সেউজীয়া ৰংটো দিছে ধাননি পথাৰখনত যেতিয়া কেঁচা হৈ থাকে তেতিয়া সেউজীয়া ৰঙে ভৰি পৰে। আৰু নীলা ৰংটো হৈছে আকাশখন যেতিয়া নীলা ৰং হৈ থাকে তেতিয়া ধাননি আৰু সেই সেউজীয়া ৰঙত সম্পূৰ্ণভাৱে পাৰ্থক্য তেতিয়া বস্তুটো হয়। আৰু হালধীয়া ৰংটো হৈছে সোণগুটি ধাননি, যিখন ধাননি যেতিয়া ধান পকে, হালধীয়া চৰায়ে বাও ধান খায় বুলি কয়। সেই হালধীয়া চৰায়ে বাও ধান খোৱাৰ লগতে সকলো এই হালধীয়া ৰংটো দিয়া আছে। আৰু মাটিয়া ৰংটো যিটো দিছোঁ আমি আচকে দিছোঁ, সেই আচকে দিয়া আছে। এইখিনি আমি যে আমি কৰোঁ, আমি কিছুমান গাঁঠো, আমি টুকুৰি বনাওঁ, সেইটো আমি উদ্ভিদৰ পৰা বস্তু পোৱা যায়। সেই গতিকে এইখন আমি জালৰ চিষ্টেম লিখা কিন্তু আমি ৰং কৰিছোঁ, কিন্তু প্ৰকৃততে অৰিজিনেল জাপিটো সেইটো নহয়। আমি এইটো থাৰ্মকলে গোটেই বস্তুটো ভাৱ বিনিময় প্ৰকাশ কৰিব বিচাৰিছোঁ। যদি ভুল হৈছে আপোনালোকে শুধৰণি কৰি দিব আৰু ক্ষমাও কৰি দিব। তথাপি মই যিমানখিনি পাৰিছোঁ চেষ্টাটো কৰিবলৈ অব্যাহত ৰাখিছোঁ। এবাৰ শৰাইখন দেখাই দিব কেনেকৈ কি কৰিছে। শৰাইখন আছে, আমি ইয়াত শৰাইৰ পদ্ধতি আছে। সেইখিনি চব জাপিটো যি চিষ্টেমত কাটিছিলোঁ এতিয়া কাটিং কৰি কিনে সেই বস্তুটো ইয়াত আৰু ডিজাইন কৰিব পাৰিলোঁহেঁতেন, কিন্তু ডিজাইন কৰিবলৈ আমাৰ সময় নাছিলে। কাৰণ 1 লাখ জাপি বনাবলগীয়া আছে, 1 লাখ শৰাই। সেই গতিকে ইয়াক আমি কাটিংটো দিয়া নাই, কিন্তু আমি দিব লাগিছিলে। কিন্তু যিসকলে ৰাস্তাৰ বা মানুহবিলাকে চাই গৈছে, কিন্তু সেই ডিজাইনবিলাক দিয়াটো ভাল লাগিলেহেঁতেন বুলি কৈছে। কিন্তু ইমান সম্ভৱ নহয়, কাৰণ লকডাউন হোৱাৰ কাৰণে আমি কিছু কাম ৰৈ গ'ল। আমি আকৌ প্ৰথম লকডাউন এই খুলি দিয়াৰ পিছত লাহে লাহে অকণকৈ, আৰু বেছিকৈ ল'ৰা ছোৱালী থাকিব নোৱাৰি, মাত্ৰ 6জনহে থাকিব পাৰে। এই 6জনৰ কাৰণে আমি গ্ৰুপকৈ বনাবলগীয়া আছে। কিন্তু কষ্টটো হৈছে, উপায়টো নাই, কৰিবতো লাগিব। কাৰণ এই শৰাইখন এইটো কাৰণে কাটিংবিলাক নিদিলোঁ। আৰু মাজত এই আঠা কিছুমান দিয়া আছে, আৰু মাজত এটা কাঠি সোমাই দিয়া আছে। কাঠিটো সোমাই দিয়াৰ কাৰণেহে বস্তুটো ৰখিছে। যদি কাঠি সোমাই নিদিয়াহেঁতেন এই বস্তুটো কেতিয়াও ৰখি নাথাকে। আৰু এই শৰাইখনে আমি সকলো লোকে বা শৰাইখন আমি আগবঢ়াওঁ, কিবা নামঘৰে বা কাৰোবাক আদৰণি জনাবলৈ আমি শৰাইখন ব্যৱহাৰ কৰোঁ। কাৰোবাক বোলে শৰাইত আমি শৰাইখন লৈ কিনে আমি বা বঁটা লৈ কিনে আমি তামোল দিওঁ। সকলো ক্ষেত্ৰতে আমি এইটো অসমৰ সংস্কৃতিৰ লগত সম্পূৰ্ণ জড়িত হৈ আছে। এতিয়া দাদাজনে কৈছে এতিয়া আমাৰ গাঁৱৰ ফিল্ডত কিবা এটা পাতিম বুলি কৈছে। কি পাতিব অলপ কৈ দিব। নিজৰ গাঁৱতে পাতিম যদিও সেই অনুষ্ঠানটো যথেষ্ট ডাঙৰে হ'ব। এই অনুষ্ঠানটো ডাঙৰ হোৱা গতিকে কি বুলি কয়, 1 লাখ আৰু জাপি আৰু 1 লাখ শৰাই
চৰি ক্ষমা কৰিব 50,000 জাপি 50,000 শৰাই বনাওঁতে ইমান সম্ভৱ নহয় যদিও আমি যিমান পাৰোঁ কম সময়তে কম টাইম লৈ কিনে আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম। আৰু এটা কথাটো হ'ল এটা অসমৰ সম্পদ লৈ কিনে যে এই মাছৰ কাৰ্টুন বা পেলনীয়া এটা বস্তু যে বয়ন হয় এইটো কোনেও ভবা নাছিলে। আজি ফেচবুকৰ পৰা আদি কৰি বহুতে এটা ছ'চিয়েল মিডিয়া আদিকে মই অলৰেডি ভাইৰেল কৰি দিছোঁ যদিও মানে কিছুমানে বহুতে এইটো ভালকৈ জনা নাই। আজি মোৰ গাঁৱৰ মানুহে আনকি জনা নাছিলে আজিলৈকে এই এটা যেতিয়া বনাই দিয়াৰ পিছতহে স্পটত দেখিছে যে এই থাৰ্মকল বা মাছৰ কাৰ্টুনৰ যে পেলনীয়া এটা বস্তু যে তাৰপৰা যে এটা শৰাই জাপি যে হয় সেইটো মানে তেওঁলোকে দেখি আচৰিত লাগিছে। কিন্তু মই সদায় বাহিৰতে শিকাওঁ, কিন্তু গাঁৱতে আগতে শিকোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম শিকোৱা আছে। আৰু এতিয়া এই ফাৰ্ষ্ট টাইম শিকাইছোঁ যদিও এইটো মানে এটা দীঘলীয়া প্ৰচেছ। মই গাঁওখিনি যিমান পাৰোঁ নিজৰ গাঁৱৰ ল'ৰা ছোৱালীসকলকো মই আগবঢ়াই দিম আৰু ভাইটি ভণ্টিসকলকো আগবঢ়াই দিম। আৰু যিমান পাৰোঁ মানে তেওঁলোকক মোৰ নিজৰ যিমানখিনি টেলেণ্ট আছে যে চব যে মোৰে টেলেণ্ট আছে সেইটো কথাটো কোনো ডাঙৰ কথা নহয়। মই যিমান পাৰোঁ নিজৰ যিখিনি শিকি আহিলোঁ এই 14 বছৰ যিখিনি অভিজ্ঞতা লাভ কৰিলোঁ সেইখিনি মই ভাইটি ভণ্টিসকলক দিবলৈ অকণমান হ'লেও চেষ্টাটো কৰিম। দাদাজনে এতিয়া 1 লাখ জাপি আৰু শৰাই প্ৰস্তুত কৰি গাঁৱতে এখন ডাঙৰকৈ অনুষ্ঠান এটা পাতি মানে গাঁৱলৈ কিবা আদৰ্শ এটা আনিম বুলি ভাবিছে। ভাল চিন্তা এটা কৰিছে আৰু অনুৰোধ জনাইছোঁ সকলোকে কোনোবাই পাৰিলে সহযোগ কৰিব। মই এইখিনি আৰু এটা কথা কওঁ, মই নিজৰ গাঁৱতে এটা অনুষ্ঠান হ'ব যদিও মই মানে প্ৰায় 4 ৰাউণ্ডটো মানে অকণমান নিজৰ গাঁওখন শুৱনি কৰিব লাগিব, কাৰণ বহু দূৰৰ পৰা মানুহবিলাক আহিব। সেই প্ৰগ্ৰেমটোত এদিনাখন মানে যথেষ্ট ডাঙৰ হ'ব। মানে মই এখন স্কুল আৰু এখন ফিল্ড লৈছোঁ, সেই ফিল্ডখন মানে যথেষ্ট ডাঙৰ। কিন্তু আপুনি ভাবি চাওক কিমান ডাঙৰ হ'ব। 1 লাখ জাপি ইমান সাধাৰণ কথা নহয়। তাতে আকৌ পেইণ্টিং থাকিব, আকৌ অন্যান্য বস্তু থাকিব, সেই হাতৰ কামৰ বিদ্যাৰ যিখিনি ল'ৰা ছোৱালী শিকাই আছোঁ, বাঁহৰ, কাঠৰ, চিমেণ্টৰ, থাৰ্মকলৰ, কাপোৰৰ অন্যান্য বস্তু থাকিব। তথাপি আমি এতিয়া লাহে লাহেকৈ মই গাঁওখন অকণমান যিখিনি পকা ৱাল আছে সেইখিনি মানে কি হ'ল ৱাল পেইণ্টিং কৰিবলৈ কৰিম মানে মই সাজু হৈছোঁ। অলৰেডি আমাৰ গাঁৱৰ ৰাইজে সহায় সহযোগিতা কৰিম বুলি কৈছে, ক্লাবেও সহায় কৰিম বুলি কৈছে। আৰু নিজৰ সামৰ্থ্য অনুযায়ী মই যিমানখিনি পাৰোঁ নিজকে কি কয় ৰাস্তাটো মানে অকণ সলনি কৰিবলৈ মই আগবাঢ়িছোঁ। আৰু কিমান দূৰ সম্ভৱ হয় নাজানো, কিন্তু গাঁওখন কিমানখিনি আগবঢ়াই নিব পাৰিম সেইটোও নিজে নাজানো, কিন্তু মই নিজৰ চেষ্টাটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰিমেই। আৰু ইয়াতে এখন সুন্দৰ পৰিৱেশ মোৰ গাঁওখনক মই দিবলৈ অকণমান চেষ্টাটো কৰি আছোঁ মানে লাহে লাহেকৈ মই। এই দাদাজনে যেনেকৈ অকলে যে এখন গাঁৱৰ আদৰ্শৰ বাবে এটা চেষ্টা চলাইছে, তেনেকৈ অনুৰোধ কৰিছোঁ সকলোকে সহায় সহযোগিতা অলপ কৰিব। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আজি ভিডিঅ'টো ইমানেই। আৰু যদি ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি দিব।